নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। ৱেলকাম টু বাবানীজ লাইফ। আজি আমি 82 নম্বৰতে আৰম্ভ কৰিব লৈছোঁ। আজি আমি বহুত সোনকালে আহিছোঁ কাৰণ আজিও বহুত ৰ'দ দিব। কিমান ডিগ্ৰী যাব আজি? আজি বেছি যাব, 39 মান যাব কিজানি। 39 মান যাব বুলি শুনিছোঁ, কৈছে এখেতে। সেইকাৰণে একেবাৰে সোনকালে আহিছোঁ। ৰ'দ নোলাওঁতেও আহিছোঁ বাপেকে। এতিয়া অৱশ্যে ৰ'দ নোলোৱা টাইমখিনিত ধুনীয়া ঠাণ্ডা। ৰ'দ নোলাওঁতে ঠাণ্ডা, বতাহ একদম ঠাণ্ডা ঠাণ্ডা বতাহ। ৰ'দটো ওলোৱাৰ পিছতহে একদম মানে মাথা নষ্ট কৰি দিয়ে। ব'লক এতিয়া খোজকাঢ়ো পটাপট, অকণমান দৌৰিলোঁ, ঘূৰি আহোঁতে ভালকৈ দৌৰিম। ব'লক। টাইমটো বঢ়িয়া হৈছে ন? টাইমটো বঢ়িয়া হৈছে। ৰঙা হৈ আছে আকাশখন। আমি ইনভেন্ট কৰি দিলোঁ। এইখিনি বিৰাট ধুনীয়া লাগে। আচল এখেতে কৈ আছে এই আমি পলিথিন আনিব পাৰিলোঁ হয় গোবৰ নিবৰ কাৰণে। আচলতে এতিয়া আৰু সময় লাহে লাহে এই লাই পালেঙৰ সময় আৰু এইখিনি সময়ত লাহে লাহে গোবৰ নিবৰ সময়। আমি মানে প্ৰত্যেকবাৰে আমি এই টাইমটোত আমি লাহেকৈ আৰু ঠাণ্ডাৰ দিনত আমি গোবৰ লৈ যাওঁ। এইখিনিত বহুত গোহালি আছে, গৰু আছে, আৰু সেই গোবৰবোৰ নি পেলাই আমি খেতিত ইউজ কৰোঁ। ত' আজি এখেতে কৈছে আজি যদি পলিথিন আনিলোঁ হয়। আচলতে আমি যে এইবোৰ কথা কওঁ, সেয়া গোবৰ নিওঁ, কিবা কিবি এই ঢেকীয়া চেকীয়া নিওঁ, বহুতৰ কাৰণে এই কথাবিলাক মজা হয়নে? এইবোৰ মজা লাগে, টাইপৰ হ'ব পাৰে। এইবোৰ কৰিব লাগে। কিছুমানৰ কাৰণে এইবিলাক মেচিয়ৰ কথা নহ'ব পাৰে। সেইবোৰ মানুহে ৰাতিপুৱা মৰ্ণিং ৱাকো নকৰে, এই মানুহ শুই থাকে। মই লগিতাক গৈ থাকোঁ। আপুনি যে কৈছে এই সেইবোৰ মানুহৰ কথা, এইবিলাক মানুহ মেচিয়ৰ্ডে নহয়। কিয় জানেনে? তেহেঁতে কোনোবা এখন সপোনৰ দুনিয়াত জীয়াই থকা মানুহ। মই সেইটো কোৱা নাই, মেচিয়ৰ্ড আমাতকৈ বহুত বেছি মেচিয়ৰ্ড। এই মেচিয়ৰ্ড কয় নেকি? হয়তো সপোনৰ দুনিয়াত আছে। এতিয়া সুখ বুলি কথা এটা আছে নহয়, সেই সুখটো কোনে ক'ত পাইছে? আমি ইয়াতে সুখ পাওঁ, আমাৰ ইয়াতে সুখ পাওঁ, ইয়াতে আনন্দ পাওঁ আমাৰ জীৱনটোত। এনেকুৱা নহয় যে ৰাতিপুৱা উঠি ডাঙৰ ডাঙৰ অট্টালিকাত কি আমি নাপাব পাৰিম। এই সৰুতে যেনে সৰু আমি আমাৰ লাইফটো কেনেকুৱা ধৰণৰ কৰিছোঁ, যেতিয়া আমি অতীতলৈ ঘূৰি চাওঁ নিজৰ সৰুকালৰ কথা আমি যেতিয়া ভাবোঁ, সৰু থাকোঁতে আমি যি কৰিছিলোঁ আমি ডিছকাশ্যন কৰোঁ, হয়নে নাই? যে এনেকুৱা কি হৈছে এইবিলাক যে কৰিছিলোঁ, এই শেৱালি ফুল যে বুটলিছিলোঁ, সেই কাম কৰি আমাৰ এতিয়াও ভাল লাগে। তাৰপিছত আমি ভাবোঁ যে কিয় এতিয়া কৰিব নোৱাৰোঁ। সেইকাৰণে বেলেগে কাৰোবাৰ বেলেগৰ ডাঙৰ কামো কৰোঁ, তাৰে লগতে আমাৰ যদি এইবিলাক কামো কৰোঁ তেতিয়াহ'লে লাইফটো মেইনটেইন হৈ থাকে। লাইফ মেইনটেইন আচলতে মনৰ শান্তিতে থাকে। আমাৰ কাকো এডভাইচ দিয়া নাই, আমাৰ নিজৰ। সেইকাৰণে এইবিলাকে সেই গোবৰ নিয়া দিয়া নাই, কাকো কোনো জাজ কৰিব লাভ নাই। এই ডাঙৰ এটা কথা, বহুত ইণ্টাৰেষ্টিং কথা। কি কালি এটা কমেণ্ট আহিছিল আমাৰ ইয়াতে। এটা কমেণ্ট আহিছিল। কি দিছে যে কমেণ্টটো সেয়া কি দিছে জানেনে? আপোনাক দিছে, আপোনাকতো দিহানামত ইমান বগা দেখা, ইয়াতে ইমান কিয় ক'লা? কিন্তু কমেণ্টটো ইমান বুজি নাপালোঁ যে পজিটিভলি দিছে নে নিগেটিভলি দিছে। কিন্তু মই বহুত বেছি পজিটিভলি ল'ব পৰা নাই। ভাই আমি সঁচাকৈ ক'লাই কিয় বগা দেখা? অলপমান মেকআপ চেকআপ কৰোঁ দিয়কচোন, কাৰণ তাতে আচলতে যদি পজিটিভলি সোধা যেন মানে সিমান আমি পজিটিভলি লৈ লওঁ দিয়কচোন, একো নাই। আচলতে কথাটো কি হয়, দিহানাম এইবিলাকততো মেকআপ কৰিবই লাগে, লাইটিং থাকে, কিবা কিবি থাকে, সেইকাৰণে বগা দেখা পাওঁ। আৰু আমি এই যেতিয়া ওলাই আহোঁ ইয়াত আমি দৌৰোঁ, খোজ কাঢ়ো, এই ৰ'দত পুৰি যাওঁ, ক'লা নহয় কি আচলতে আমি ক'লা। তেওঁক নিশ্চয় চাই গৈ আমাৰ সেই 8-9টাই ভিউজ আহে, তাৰে মূৰত 100টা ভিডিঅ'ৰ ভিতৰত কিবাকৈ এটা যদি কিবা কমেণ্ট আহে আমি অভিয়াছলি দেখা পাওঁ। পজিটিভলি কৈছে নে নিগেটিভলি কৈছে একদম
সেইটো তেখেতৰ কথা, বাট আমি পজিটিভলি লৈছোঁ, একো নাই বাৰু। কিন্তু এটা কথা, দিহা নামৰ সেইটো চেনেলত ইমান ভক্তি সেইবিলাক দি থকা যায়, তাতে যদিহে আপোনাক বগা চাই কলা চাই সেইবিলাক চাইহে ভিডিঅ' চাই, তেতিয়াহ'লে যদি মই গম নাপাওঁ দেই, কাৰণ কমেণ্টটোত তেনেকুৱা লাগিছে, যদি সেই ভাৱ লৈহে যদি চায় বগা মহিলা এগৰাকী, ইমান ধুনীয়া মহিলা এগৰাকী গাইছে, তেতিয়াহ'লে বগা ধুনীয়া মহিলা পোৱা ভিডিঅ' বহুত আছে, সেইবিলাক চাই থাকিব। আমি ধুনীয়া বা কিবা কাৰণেতো নহয়, আমি প্ৰভুৰ আমাৰ যিটো সেয়া হয়, তাত সেইটো চেনেলত কি আছে, সকলো আধ্যাত্মিক ভিডিঅ'বোৰ আছে, তাতে সেই হিচাপতে যাওঁ। বগা মহিলা কলা মহিলা চাবৰ কাৰণে কিয় যায়? সেইটো তেনেকৈ মনোৰঞ্জন পাইছে আৰু একো নাই, একো নাই। আপোনালোকে যেনেকৈ মনোৰঞ্জন ল'ব বিচাৰি ল'ব পাৰে। কথাটো হৈছে কি নোৱাৰে, তেনেকুৱা মনোৰঞ্জন বেলেগত ল'ব লাগে। আমি আগৰ পৰাই কৈছিলোঁ, এতিয়া বগা মহিলাই নাম গাইছে বুলি চাব আৰু কলা মহিলাই নাচাব, সেইটো কিমান ডাঙৰ এটা ভুল কথা, হয়নে নাই? ঠিক আছে বোলে, নামবিলাক চাইছিল, বা ইমান ধুনীয়া একদম বগা মহিলা এগৰাকী, সেইকাৰণে নাম চাইছোঁ। তেওঁৰ ভক্তিটো ক'ত থাকিল? এতিয়া দেখিছে কলা দেখোন, কিছুমান মানুহ তেনেকুৱা আছে, নাজানো। চেঞ্চটো এতিয়া কেনেকৈ বেয়া নহ'ব পাৰে? মই ভাবিছোঁ ইয়াতে আৰু বি পজিটিভ ল'ব লগা কি আছে? যদি কৈছে যে আপোনাৰ দিহা নামত ইমান বগা দেখা হৈছে, ইয়াতে দেখোন ইমান বগা নহয় কলা, তেতিয়াহ'লে তেওঁৰ মাইণ্ডটো কেনেকুৱা হ'ব লাগিব? তেওঁৰ মাইণ্ডটো হ'ব যে বগা কলাৰ বাছ বিচাৰ কৰা হ'ব। আচলতে কি জানেনে, বগা হওক কলা হওক, অন্তৰত ভক্তিভাৱটো থাকিব লাগে। আৰু কি, আমিওতো এয়া এটা কথা ডাঙৰ কথা জানে নাই, শ্ৰীকৃষ্ণ কলা আছিলে। শ্ৰীকৃষ্ণ আমাৰ কিয় কলা আছিলে? শ্যাম বৰণৰ বুলি কয় নহয়, শ্যাম বৰণৰ কৃষ্ণ, কলীয়া কৃষ্ণ। পাছত আৰু ক'ব শ্ৰীকৃষ্ণটো শ্যাম বৰণৰ হৈ বহুত ধুনীয়া আছিলে, আপুনি কিন্তু সিমানটো ধুনীয়া নহয়, গলু কিবা আলু মোক ভগৱানে সৃষ্টি কৰিছে ন। আমি আহি পালোঁ এইখিনি ঠাই, এতিয়া আমি আগত গৈ থাকিম। সূৰ্য এতিয়া ওলোৱা নাই। আমি আহি পালোঁ এই ঠাইখিনি, আৰু ইয়াৰ পৰা এতিয়া ঘূৰিছোঁ। ব'লক ঘৰদৰে উভতি যাওঁ। আৰু এনেদৰে আপোনালোকেও খোজকাঢ়ক, দৌৰক, নিজৰ সুস্বাস্থ্য গঢ়ি তোলক। আৰু ব'লক এতিয়া গৈ থাকোঁ, আৰু আমি এতিয়া দৌৰোঁ। আপোনালোকে ৰাতিপুৱা দৌৰক। বাই বাই।